নগাঁও যি সদৰ সমিতি হৈছে এই সদৰ সমিতিয়ে আমি ইয়াতে আজি সাংসদ বিজেপিৰ সাংসদ বীজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত আমি আজি ইয়াতে কাৰ্যসূচী লৈছোঁ। এই সাংসদজনক বিজেপিৰ সাংসদজনক সাংসদ পদ খাৰিজ কৰাৰো আমি দাবী উত্থাপন কৰিছোঁ। কিয়নো আজি প্ৰায় 2 মাহ ধৰি এই মল্লযুঁজাৰুসকলে দিল্লীত যি প্ৰতিবাদ কৰি আছে বিভিন্ন দল সংগঠনৰ সহযোগত এই মল্লযুঁজাৰুসকলকো কিন্তু বিজেপি চৰকাৰে এতিয়ালৈকে কাণসাৰ দিয়া নাই। তেনেহ'লে আমাৰ সাধাৰণ মহিলাৰ ক্ষেত্ৰত এইখন চৰকাৰে কি নিৰাপত্তা দিব, সাধাৰণ মহিলাসকলক এই চৰকাৰখনে কি দৃষ্টিভংগীৰে চাব, ইয়াক লৈ আমি আজি খুবেই চিন্তিত হৈছোঁ। আৰু আমি এই বিজেপি চৰকাৰখন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে যে মহিলাসকল সুৰক্ষিত নহয়, তেতিয়ালৈকে যে মহিলাসকলৰ চৰকাৰে যি বেটী বচাও বেটী পঢ়াও আঁচনি লৈছে এই আঁচনিও যে ধোঁৱা চাঙত উঠিছে এই কথা স্পষ্ট হৈ পৰিছে। আৰু সেয়ে আমি আজি আৰু বেছি সংগঠিত হৈ আমি শক্তিশালী ৰূপে বিজেপি সাংসদ বীজভূষণ চৌধুৰীক চৰণক গ্ৰেপ্তাৰ কৰাৰ দাবীত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। লগতে আগন্তুক আমাৰ যি যেতিয়ালৈকে গ্ৰেপ্তাৰ নহয় তেতিয়ালৈকে আমি আগন্তুক আৰু শক্তিশালী ৰূপত কাৰ্যসূচী লৈ যাবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। ইয়াতে কাটিমাৰী গ্ৰাণ্টত সদৰ সমষ্টি নগাঁও সদৰ সমষ্টিৰ আমি এটা কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ পূৰ্বৰ বাহিনীটোৰ নাম আছিলে জাগৃত সংগ্ৰামী নাৰী বাহিনী বুলি আমি যিটো গোট খুলিছিলোঁ, আজি সেই গোটটোৱে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ লগত চামিল হ'লোঁ। কিয়নো আমি একগোট হৈ পেলাই কামবোৰ কৰিলেহে আমি সফল হ'ব পাৰিম। গতিকে আমাৰ যিটো আগৰ জাগৃত নাৰী সংগ্ৰাম বাহিনী যিটো আছিলে সেইটো আমি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ লগত চামিল হ'লোঁ। আৰু আজি কাৰ্যসূচী মতে আমি বিজেপি বীজভূষণক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সাংসদ পদ খাৰিজ কৰাৰ দাবীত আন্দোলন কৰিলোঁ। আৰু মল্লযুঁজাৰু মহিলাসকলৰ ন্যায়ৰ পক্ষত আমি থিয় হৈ পেলাই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ।